আজি ফুড এণ্ড চিভিল ছাপ্লাই ডিপাৰ্টমেণ্টৰ অসম চৰকাৰৰ যি এটা আঁচনি আছিল ৰেচন কাৰ্ড হোল্ডাৰসকলক ফ্ৰী চাউলৰ লগতে প্ৰতি মাহত 1 কেজি মচুৰ দাল আৰু 1 কেজি চেনি দিয়াৰ যি নতুন আঁচনি এইটো হ'ব আৰম্ভ কৰা হৈছে। নতুন নহয়, যোৱাবাৰতো আছিল। এইটো হ'ব আৰম্ভ কৰা হৈছে। আজি সমগ্ৰ অসমত এই কাৰ্যসূচী লোৱা হৈছে। সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেও এই অনুষ্ঠানত আছে। তো আমিও বিধায়ক হিচাপে বা মন্ত্ৰী হিচাপে মই নিজৰ সমষ্টিত আজি আমাৰ চিদাখোৱাত থকা এই ফেয়াৰ প্ৰাইচ শ্বপত মই কৰি আছোঁ। তো এই আঁচনিত 100 টকা দিলে 1 কেজি মচুৰ দাল আৰু 1 কেজি চেনি ফ্ৰী পোৱা হয়, চাউলটোতো ফ্ৰী। তো এই আঁচনিটো পুনৰ হ'ব আৰম্ভ কৰা হৈছে। ইলেকশ্যনৰ আগত আছিলে, কিন্তু তাৰ লগত নিমখটো আছিল। নিমখটো বাদ দি পেলাই এতিয়া দুটা ৰখা হৈছে। তাৰ কাৰণে ইয়াৰ নামটো ৰিলঞ্চিং বুলি কোৱা হৈছে, আগত যিহেতু আছিল। তো এইটো আমি আৰম্ভ কৰিলোঁ। ৰাইজে যি দেখিলোঁ, মই মতামত লৈছোঁ, চবে হেপী হয়। দালিৰ কোৱালিটি ভাল বুলি কৈছে, চেনিৰ কোৱালিটি ভাল বুলি কৈছে, বজাৰৰ মূল্য তাতকৈ বহুত গুণ বেছি বুলি কৈছে। প্ৰায় 160-170 টকামান হ'ব বুলি কৈছে। এইটো 100 টকাত দিছে। তো কম দামত ভাল কোৱালিটি চেনি আৰু ভাল কোৱালিটি মচুৰ দাল পোৱাৰ বাবে ৰাইজৰ মনটো মই সুখী দেখা পাইছোঁ। তাৰ কাৰণে এই আঁচনি ভাল হওক, আমাৰ এই আঁচনি চবৰে জনপ্ৰিয় হওক, চবেই ইয়াৰ পৰা উপকৃত হওক, তাকে মই কামনা কৰিছোঁ। আৰু সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ যাচিছোঁ এই আঁচনিটো পুনৰ ৰিলঞ্চিং কৰাৰ বাবে। তো সকলো ৰাইজ উপকৃত হওক, তাকে মই কামনা কৰিছোঁ। মিঠাতেল দিয়াৰো প্ৰতিশ্ৰুতি আছে। নিশ্চয় এইটো সময় মিলাই আৰু পুনৰ এইটো নিশ্চয় সংযোজন হ'ব। এতিয়ালৈকে মচুৰ দাল 1 কেজি আৰু মচুৰ দাল চেনিটো দিয়া আৰম্ভ কৰা হৈছে।